আপোনাৰ পৰিক্ৰমা আৰম্ভ কৰিবলৈ হ'লে এনেকৈ সেৱা কৰি লয় মানে ইয়াৰ পৰা চাওক প্ৰণাম কৰি আকৌ ইয়াতে শেষ কৰে মানে এক ৰাউণ্ড দেখাই আছোঁ মাজে মাজে আপোনালোকক অলপ অলপ দেখাই যাম বোলো কাষে কাষে দোকানবিলাক আছে সেইবিলাক তুলসী মালা ইয়াত ভগৱানৰ বস্তু ভগৱানৰ বিগ্ৰহ মালা সেইবিলাক বস্তু বেছি আহে সেইবিলাক তুলসী মালা এইফালে শ্ৰী জগন্নাথ जय जगन्नाथ भगवान की जय अनाथों के नाथ जगन्नाथ चलो यह है ललिता कुंड दंडवती परिक्रमा चली আছে নতুন বছৰৰ কাৰণে বহুত ভক্ত আহি ইয়াতে পৰিক্ৰমা কৰিছে শ্ৰী ৰাধে ইয়াত চাৰিওফালে ভগৱানৰ মন্দিৰে বেছিকৈ দেখা পাব আৰু পৰিক্ৰমা কৰা ভক্তসকলক দেখা পাব দৰ্শন পাব আজি ৰাতিটো ইয়াত মানে 365 দিনে ইয়াতে ভক্তসকলৰ পৰিক্ৰমা চলিয়ে থাকে অংশ বিলাক গলিতেই মানে ভগৱানে এদিন নহয় এদিন খেলিছিলে গৈছিলে ইয়াৰ মানে মাজতে যিটো কুণ্ড আছে পৰিক্ৰমা বুলি ক'লে মাজত থাকিব যিটো ৰাধা কুণ্ড হয় ৰাধা কুণ্ডৰ বিষয়ে মই পাছলৈ ভিডিঅ' এটা বনাম বাৰু আপোনালোকক যিটো কুণ্ড হয় মানে এই ৰাধা কুণ্ডটো চাৰিও কাষে কাষে এক ৰাউণ্ড মাৰে মানে তাকে পৰিক্ৰমা বুলি কোৱা হয় আৰু এইটো পৰিক্ৰমা মাৰ্গ পৰিক্ৰমা গৌ মাতা চব বহুত ডাঙৰ ডাঙৰ ইয়াৰ গাইবিলাক বলক এক পাক দি দিছোঁ দৰ্শন কৰাই দিছোঁ আপোনালোকক ইয়াত মানে আপোনাৰ মনৰ ভাৱ সলনি হৈ যাব যেনেকুৱাই মানুহ নহওক ভক্তিময় হৈ যাব যিমান দিন থাকে ইয়াত চাৰিওফালে কীৰ্তনে কীৰ্তন সম্পূৰ্ণ দৰ্শন কৰে সকলো ভক্তৰ ভিৰ ইয়াতে হাজাৰ হাজাৰ লাখ লাখ এইফালে আশ্ৰমবিলাক আছে ইয়াতে মানে ৰাতিপুৱা আৰতি হয় ঠায়ে ঠায়ে পানী খোৱা পানী ভক্তসকলৰ কাৰণে এইটো এটা সেৱা মানে এইটো এটা পুণ্য যিয়ে পানী কিছুমানে ৰাখি থৈ দিয়ে ঘৰৰ সন্মুখত কিছুমানে ভাণ্ডাৰা খুৱায় এইবিলাক দেখিছে নহয় টেপ খোৱা পানী কিছুমানে খাবৰ কাৰণে কাষে কাষে আপোনালোকে পাই থাকিব ইয়াতে কিন্তু পৰিক্ৰমা কৰিলে কয় বেলেগৰ মানে ভোজন কৰিব নালাগে তীৰ্থত আহিলে বেলেগকে দিয়া দান কৰা কাৰণ পুণ্যবিলাক আমাৰ যিটো ফল পাব লাগে সেইটো ফলটো নাপাওঁ বুলি কয় তুলসী মালা কেৱল এয়া মানে ভক্তসকলৰ তুলসী মালা ভক্তসকলৰ মণিমুকুতা যেনেকৈ আ অলংকাৰ চাওক চাওক পাই গ'লো এই ৰাধা ভিৰ দেখো ভক্তসকলৰ ভিৰ আৰু দেখক নতুন বছৰত মানে ৰাধাৰাণী কিমান কুইণ্টেল ভোগ লাগে ইয়াতে ৰাধাৰাণী बोलो राधा रानी सरकार की जय हो राधे राधे बोल श्याम आएंगे जय परिवेश राधे राधे भक्त साहब यह होता राधा कुंड जी नेকি য'ত ভগৱান শ্ৰীকৃষ্ণই স্নান কৰিছিলে এই কুণ্ডতে ফল মূলৰ দোকান মা সকলো ইয়াতে ৰখি থাকে তেওঁলোকক মানে তেওঁলোকক দিব লাগে পিছে দান কয় নহয় দানম দুৰ্গতি নাশনম দান কৰিলে আমাৰ দুৰ্গতি নাশ হয় মাসকলে কি কৰে কেৱল ভগৱানৰ ভক্তি কৰে আৰু তেওঁলোকে সেয়াও তেওঁলোকে খুজি মাগি খায় কাৰণ যিসকল সন্তানে নিজৰ মাক দেউতাকক উলিয়াই দিয়ে কোনোৱে ধাম বাকো কৰেহি বাৰু আহি ভিক্ষা কৰি কৰি খুজি খায় মানে ভিক্ষা বুলি নহয় আৰু ভক্তি কৰে কোনোবাই দিলেও দিব নিদিলেও একো নহয় ইয়াত মেইন গেটত ইমান ভিৰ লাগি আছে এইফালে গৈ আছোঁ আপোনালোকে সাৱধানে আহিব ইয়াত কোনোৱে মানে সুযোগ লৈ পিনি মানে অকণমান পকেট মৰা কামটো কৰে চব ৰাধাৰাণীৰ কাৰণে
প্ৰসাদী কাৰণে মানে ৰাধাৰাণী ভোগ লগাবৰ কাৰণে চাওক এতিয়া নিয়ম মানে পৰম্পৰা এয়াই হৈছে ৰাধাকুণ্ড আৰু সাধুসকলে ইয়াত ভক্তি কৰে কেৱল ভগৱানৰ স্মৰণ কৰে আৰু খোজে আৰু তেওঁলোকে তেনেকেই চলে এই আমি নিদিলেনো কোনে দিব তেওঁলোকক সেইকাৰণে দিব লাগে দান য'ত আপোনাৰ পইচাটো ভাল কামত খৰচ হয় সৎ কামত খৰচ হয় তো সেই ইয়াত দিলে মানে তেওঁলোকে খায় আমাৰ পৰা যিখিনি খায় সেইখিনিয়ে মানে আমাৰ বহুত অপৰাধ লৈ যায় কেৱল 10 টকা 20 টকা দিয়াটো ডাঙৰ কথা নহয় কিন্তু এই যে এজন সাধুক আপুনি কয় দান দিছে পইচাটো যদি আপোনাৰ ভাল কামত লাগিছে দান দিয়া পইচাটো তেতিয়াহে সাৰ্থক সেইকাৰণে আপুনি এনেকুৱা জেগাত দান কৰিব য'ত মানে সৎ কামত পইচাটো লাগে আপুনি দান কৰিবই নালাগে নিজৰ হাতে খোৱা বস্তু কিনি দিয়ক পইচা দান কৰা হ'লনি আপুনি বস্তু এটা দান দি দিয়ক কাৰণ পইচাটো কি ঠিক আছে কোনোবাই কি কামত খৰচ কৰিব কেনেকৈ খাব সেইকাৰণে আপোনালোকে নিজৰ হাতেৰে দান দিয়ক আৰু ইয়াৰ পৰা পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ ইয়াতে এতিয়া দণ্ডৱতী প্ৰণাম কৰি শেষ কৰোঁ বাকী আপোনালোকক আগলৈ পাই থাকিব ভিডিঅ' ইয়াৰ পৰা আৰম্ভ জয় শ্ৰী ৰাধে